শ্ৰদ্ধাৰ শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ আৰু লগতে ভক্তিভৰা সেৱা জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক কালচাৰেল ছেক্ৰেটাৰীকে ধৰি সমগ্ৰ বিষয়বিভাগলৈ মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোক ইমান হাজাৰ হাজাৰ ৰাইজৰ মাজত পৰিচয় কৰি দিয়াৰ বাবে আৰু লগতে এজন মানুহৰ মোৰ এটা ভাইটি আছে প্ৰসেনজিতৰ কাৰণে তেওঁ দুটামান ফোন কৰিছিলে, বিশেষকৈ আমাৰ এই ইয়াত ৰূপালী জয়ন্তী পাতিছে, দুৰ্গা পূজাত আপুনি আহিব লাগিব আৰু তেওঁকো মই কৃতজ্ঞতা জনাব লাগিব আপোনালোকক এই উদযাপন সমিতিৰ লগত পৰিচয় কৰি দিয়াৰ বাবে। অৱশ্যে আপোনালোকে সকলোৱে মোক জানে, চিনি পায়, মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয়। অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ, আপোনালোকে জানে, আৰু সেইটো কাৰণে মই হয়তো গায়কৰ নাম পাইছোঁ। অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই। অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ। আজি ইয়াৰ পঞ্চপুৰ আঞ্চলিক দুৰ্গা পূজাটো দেখিছোঁ হাজাৰ হাজাৰ ৰাইজে উপচি পৰিছে। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ। আৰু আপোনালোকে ইয়াকো জানিব, মই একেবাৰে গাঁৱলীয়া ল'ৰা। পথাৰত যেতিয়া মই হাল বাই থাকোঁ, কোৰ মাৰি থাকোঁ, যেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য ক্ষেত্ৰলৈ আগবঢ়াওঁ। সৰুৰে পৰা দেশৰ মাটিৰ গান গুণ থকা গীতবিলাক গাই মই বেছি ভাল পাওঁ। ঠিক তেনেকুৱা এটা গীতেই আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ। গীত মাত পৰিৱেশন কৰোঁতে ভুল ত্ৰুটি ৰৈ গ'লে আপোনালোকৰ নিজগুণে মাৰ্জনা কৰিব। ধন্যবাদ। পূৰা পূজা ডেকা ল'ৰাবিলাক নাচিবলৈ আৰম্ভ কৰিলে, দেখিলেনে? ফাগুনি বঢ়িয়া, সেইফালে নাচিবলৈ আৰম্ভ কৰিলে। গীতটো গাই দিম নেকি ৰাইজ? ঠিক আছে, হয়, মই গীত গাম, আপোনালোকৰ অনুৰোধত গীতবিলাক গাই যাম, কিন্তু তাৰ আগতে বোলো এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম। সেই গীতটো গাইছোঁ, তাৰপিছত আপোনালোকৰ অনুৰোধত গীতবিলাক গাই যাম। লোহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমৰ খিৰঞ্জীয়া কথা অসমীয়া মানুহ হিচাপে আপোনালোকেও মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ, জয় আই অসম, জয় আই অসম। লোহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়। লোহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়।
মোৰ দেশৰ মাটি